নমস্কাৰ ছাত্ৰছাত্ৰীসকল, আজি আমি কৰিম অনুশীলনী 4 ক্লাছ 7ৰ অনুশীলনী 4ৰ সকলোবিলাক কোৱেশ্চন আনসাৰ আৰু ইয়াত আছে এক্সাৰসাইজ 4 ইংলিছ মিডিয়ামৰ কাৰণেও সমাধান কৰিম। তো এইটো ভিডিঅ'ত মই সকলো সমাধান কৰিম। তো চোৱা, এক নম্বৰ কি দিয়া আছে, তলত বীজগণিতীয় ৰাশিবোৰৰ যোগফল উলিওৱা, মানে যোগফল উলিয়াব লাগে এই ৰাশিবোৰৰ। ঠিক আছে, ইংলিছ মিডিয়ামত দিয়া আছে ফাইণ্ড দ্য সাম অফ দ্য ফলোইং এলজেব্ৰিক এক্সপ্ৰেছন। ঠিক আছে, সাম ওলাব লাগে। তো মই দুটাই কৰিম, ইংলিছ মিডিয়াম আৰু আছামিছত। তো প্ৰথমটো এক নম্বৰ কি দিয়া আছে, 2a - 3bc আৰু -a + 5b - 2c। তো এইটোৰ যোগফল উলিয়াব লাগে। ঠিক আছে, যোগ কৰিব লাগে। তো প্ৰথমটো মই কৰিম, কি দিয়া আছে এ নম্বৰ, প্ৰথমত আছে 2a - 3b - c, তাৰপিছত আৰু কি দিয়া আছে প্লাছ কৰিব লাগে, তো যোগফল। ঠিক আছে, -a + 5b - 2c। ঠিক আছে, এইটো মই প্লাছ কৰিব লাগে। কেনেকৈ কৰিম, প্ৰথমতে ব্ৰেকেটটো দিছোঁ, ব্ৰেকেটটো উঠাই ল'ম, 2a - 3b - c, প্লাছে মাইনাছে মাইনাছ হ'ব, প্লাছে প্লাছে প্লাছ হ'ব, প্লাছ 5b আৰু প্লাছে মাইনাছে মাইনাছ হ'ব, -2c। এতিয়া কি কৰিলে হ'ব, এতিয়া চোৱা এইবিলাক এজেগাত কৰিব লাগিব, এইবিলাক একেলগে, তাৰপিছত বি বিলাক যিবিলাক আছে একেলগে কৰিব লাগিব, চি বিলাক একেলগে কৰিব লাগিব। ইয়াত 2a আছে, ইয়াত a আছে, তো এইটো ইয়াত আনিম -a, তাৰপিছত আছে -3b, b ক'ত আছে, ইয়াত আছে, +5b, তাৰপিছত আছে -c আৰু ইয়াত আছে -2c। ঠিক আছে, এতিয়া চিম্পল আছে। এতিয়া কি কৰিব লাগিব চোৱা, 2 এর পৰা এটা গ'লে কিমানটা থাকিব, এটাই থাকিব, তাৰপিছত -3b আৰু ইয়াত +5b। ঠিক আছে, তো পাঁচটা বিৰ পৰা তিনিটা বি গেলেগে কিমানটা বি থাকিব, দুটা 2b থাকিব। ঠিক আছে, ডাঙৰটো আগত প্লাছ আছে, তো প্লাছ, তাৰপিছত চোৱা ইয়াত মাইনাছে মাইনাছে প্লাছ হ'ব। ঠিক আছে, ইয়াত 2c + 1c, মানে দুটা c আৰু এটা c মিলি তিনিটা c হৈ যাব, আৰু ইয়াত ডাঙৰটোৰ আগত মাইনাছ আছে, তো মাইনাছ। এইটো হৈ গ'ল আমাৰ সমাধান। তাৰপিছত আমি বি নম্বৰটো কৰিম। ঠিক আছে, বি নম্বৰটো কি আছে, x + y + z আৰু 2x - y + 3z। তো প্ৰথমত তুমি ব্ৰেকেটত কৰিব লাগিব। ঠিক আছে, ব্ৰেকেটত কৰি তাৰপিছত কি কৰিব লাগিব, ব্ৰেকেটটো উঠাব লাগিব, তো x + y + z, তাৰপিছত ইয়াত চব প্লাছ কৰিব লাগিব। ঠিক আছে, প্লাছ কৰিব লাগিব, প্লাছে প্লাছে প্লাছ হ'ব, 2x, প্লাছে মাইনাছে মাইনাছ হ'ব, -y, তো y হয় দেই, তাৰপিছত প্লাছে প্লাছে +3z হ'ব। ঠিক আছে, তাৰপিছত চোৱা ইয়াত x বিলাক এঠাইত কৰিম, y বিলাক একেলগে কৰিম, z বিলাক একেলগে কৰিম। ইয়াত x আছে, তাৰপিছত ইয়াত 2x আছে। ঠিক আছে, +2x, তাৰপিছত চোৱা +y আছে, তাৰপিছত y ক'ত আছে, ইয়াত আছে, -y। ঠিক আছে, -y, তাৰপিছত ইয়াত z আছে, +z, তাৰপিছত z ক'ত আছে, ইয়াত আছে, +3z। ঠিক আছে, এতিয়া মাইনাছ প্লাছ কৰিব লাগিব, যে এটা x আৰু দুটা x প্লাছ কৰিলে হ'ব তিনিটা x, ডাঙৰটো আগে প্লাছ আছে, তো প্লাছ, তাৰপিছত ইয়াত চোৱা প্লাছে মাইনাছে মাইনাছ হ'ব। ঠিক আছে, ইয়াত হৈ যাব, তাৰপিছত আছে, তাৰপিছত ইয়াত চোৱা এটা z আৰু তিনিটা z মিলি কিমানটা z হ'ব, হ'ব 4টা z, ইয়াত আছে +4z। ঠিক আছে, চি নম্বৰটো কৰিম, ইয়াত আছে -30a +220b দিয়া আছে। কেনেকৈ কৰিম, প্ৰথমতে ব্ৰেকেটটো উঠাব লাগিব, তো ব্ৰেকেটটো আমি উঠাম, 3a + 20b + 10c। ঠিক আছে, তাৰপিছত ইয়াত প্লাছ আছে, প্লাছে প্লাছে +45a। ঠিক আছে, তাৰপিছত প্লাছে মাইনাছে -15b, তাৰপিছত প্লাছে প্লাছে +25c। ঠিক আছে, এতিয়া কি কৰিম, আমি এইবিলাক এঠাইত আনিম, বি বিলাক একেলগে কৰিম, চি বিলাক। ঠিক আছে, ইয়াত -3a আছে আৰু a ক'ত আছে, ইয়াত আছে, +45a। ঠিক আছে, তাৰপিছত চোৱা +20b আছে, 20b, তাৰপিছত b ক'ত আছে, -15b, তাৰপিছত চোৱা +10c আছে, আৰু ইয়াত আছে +25c। এতিয়া প্লাছ মাইনাছ কৰিম। ঠিক আছে, তিনিটা a মাইনাছ তিনিটা a আছে, তো 45টা a ৰ পৰা তিনিটা a গুচি গ'লে কিমান হ'ব, বিয়োগ কৰিলে, তো এইটো হ'ব 42a।
এ ডাঙৰটোৰ আগত প্লাছ আছে তো প্লাছ তাৰপিছত ইয়াত চোৱা 20টা বিৰ পৰা 15টা বি গুচি গ'লে কিমান থাকিব 5টা থাকিব ডাঙৰটোৰ আগত প্লাছ আছে 5টা বি তাৰপিছত চোৱা ইয়াত 25টা সি আৰু 10টা সি কিমান হ'ব 35খন হ'ব 35 সি এইটো হৈ গ'ল আমাৰ এনসার ঠিক আছে তাৰপিছত চোৱা তাৰপিছত আমি কৰিম ডি নম্বৰটো ঠিক আছে ডি নম্বৰটো কি দিয়া আছে 12x - 9x + 15g আৰু -8 প্লাস ঠিক আছে 11y টো দিয়া আছে প্ৰথমত কি কৰিম ব্র্যাকেট উঠাম তো ইয়াত আছে 12x তাৰপিছত 9y + 15z তাৰপিছত এতিয়া প্লাসে মাইনাসে মাইনাস হ'ব 8x ঠিক আছে তাৰপিছত প্লাসে প্লাসে প্লাস হ'ব 11y আৰু প্লাসে মাইনাসে -7z x বিলাক একেলগে কৰিম y বিলাক একেলগে কৰিম ঠিক আছে z বিলাক একেলগে কৰিম ইয়াত 12x আছে আৰু x কত আছে ইয়াত আছে -8x ইয়াত হ'ব -8x তাৰপিছত -9 আছে 9y তাৰপিছত ইয়াত আছে y কত আছে +11 তো +11y ঠিক আছে তাৰপিছত ইয়াত আছে +15z z আৰু ইয়াত আছে -7 এতিয়া প্লাস মাইনাস কৰিম কেনেকৈ কৰিম ঠিক আছে ইয়াত 12টা x আছে তাৰপৰা 8টা গুচি যাব তো কিমান বাচিব 7টা x ঠিক আছে তো ইয়াত প্লাস ডাঙৰটোৰ আগত প্লাস আছে তো প্লাস ঠিক আছে তাৰপিছত চোৱা -9 + 11y 11 এর পৰা 9টা y গুচি যাব 11টা y এর পৰা 9টা y গুচিলে কিমান থাকিব 2 থাকিব আৰু ইয়াত প্লাস আছে ডাঙৰটোৰ আগত তো 2y ঠিক আছে তাৰপিছত ইয়াত চোৱা 15টা ঠিক আছে 15টা জিৰ পৰা 7টা জি চলি গুচি যাব কিমান থাকিব 8টা জি থাকিব ইয়াত 8টা জি ডাঙৰটোৰ আগত প্লাস আছে তো প্লাস এটা হৈ গ'ল আমাৰ ডি নম্বৰটো সমাধান ই নম্বৰটো ঠিক আছে ই নম্বৰত কি দিয়া আছে 25m + 18n - 10p আৰু -15m + 22n + 5p ঠিক আছে তো প্ৰথমত কি কৰিম ব্র্যাকেটটো উঠাম ব্র্যাকেট উঠালে কিমান আহিব 25m + 18n ঠিক আছে এটো n হয় তাৰপিছত -10p ইয়াত সব প্লাস কৰিব দিছে প্লাসে মাইনাসে মাইনাস হৈ যাব 15m ঠিক আছে প্লাসে প্লাসে প্লাস হৈ যাব 20 + 22n আৰু প্লাসে প্লাসে ইয়াতো প্লাস হৈ যাব 5p m বিলাক একেলগে n বিলাক একেলগে কৰিম এতিয়া তো ইয়াত চোৱা 25m আছে আৰু m কোন ইয়াত আছে 15m তো -15m ঠিক আছে তাৰপিছত চোৱা +18n আছে আৰু n কোন আছে ইয়াত আছে +22n তাৰপিছত চোৱা -10p আছে আৰু p কত আছে ইয়াত আছে +5p এতিয়া প্লাস মাইনাস কৰিব লাগিব কেনেকৈ কৰিম 25m ৰ পৰা 15m গুচি গলে কিমান থাকিব তো 25 ৰ পৰা 15 গুচিলে 10 থাকিব m থাকিব ইয়াত ডাঙৰটোৰ আগত প্লাস আছে তো প্লাস ঠিক আছে প্লাস ইয়াত চোৱা 3 আৰু 22 মিলি হ'ব 30 তো 30n হৈ যাব ঠিক আছে ডাঙৰটোৰ আগত প্লাস আছে তো প্লাস তাৰপিছত চোৱা ইয়াত 10টা p আছে তো ইয়াত মাইনাসে প্লাসে মাইনাস হ'ব 10টা p ৰ পৰা 5টা p গুচি যাব তো 10 ৰ পৰা 5 গলে কিমান থাকে 5p হ'ব ডাঙৰটোৰ আগত মাইনাস আছে তো মাইনাস ই নম্বৰটো হৈ গ'ল এতিয়া আমি কৰিম f নম্বৰটো এতিয়া আমি f নম্বৰটো কৰিম f নম্বৰটো এনেকৈ দিয়া আছে প্ৰথমত কি কৰিম ব্র্যাকেটটো উঠাম 15p + 6q প্লাসে মাইনাসে -10p প্লাসে প্লাসে +4q ঠিক আছে এতিয়া কি কৰিব লাগিব p বিলাক এক জায়গাত আৰু q বিলাক এটা তো p বিলাক এতিয়া আনিম ইয়াত 15p লগত কি p আছে 10p আছে মাইনাসত তাৰপিছত চোৱা +6q আৰু ইয়াত আছে +4q ঠিক আছে এতিয়া প্লাস মাইনাস কৰিম কেনেকৈ কৰিম 15p ৰ পৰা 10টা p গুচি গলে কিমান হ'ব 15 ৰ পৰা 10 গলে কিমান হ'ব 5 তো 5p হৈ যাব ডাঙৰটোৰ আগত কি আছে প্লাস আছে তো ইয়াত কিছু হ'ব না তাৰপিছত প্লাস ইয়াত 6q আৰু 4q মিলি কিমান হ'ব 6 আৰু 4q মানে 10 তো 10q হৈ যাব হৈ গ'ল आंसर आंसर বিলাক কৰিম 2 নম্বৰত কি কৈছে যে তলৰ বীজগণিতীয় ৰাশিবোৰক প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰা তো ইয়াত বিয়োগ কৰিব দিছে আগেৰ বিলাক প্লাস কৰিছিল এতিয়া বিয়োগ কৰিব লাগিব তাত দিয়া আছে সাবট্ৰাক্ট দা সেকেন্ড ওয়ান ফ্রম দা ফার্স্ট ওয়ান ঠিক আছে ফলোইং এলজেব্রিক এক্সপ্রেশন তো সকল বিলাক কৰিম প্ৰথমত আমি 1 নম্বৰটো কৰিম ঠিক আছে এ নম্বৰটো কি দিয়া আছে
6x minus 7y ব্ৰেকেট মাইনাছ কৰিব দিছে তো মাইনাছ 11x প্লাছ 2y। এতিয়া কি কৰিম, প্ৰথমত ব্ৰেকেট উঠাম। 6x minus 7y আছে, তাৰপিছত মাইনাছে মাইনাছে প্লাছ হ'ব 11x, মাইনাছে প্লাছে মাইনাছ হ'ব 2y। এতিয়া কি কৰিব লাগিব, এক্সখিনি এজেগাত একেলগে আৰু ৱাইখিনি একেলগে, ঠিক আছে। এক্সখিনি 6x আছে আৰু ইয়াত কি আছে প্লাছ 11x, তাৰপিছত মাইনাছ 7y আছে আৰু ইয়াত আছে মাইনাছ 2y, ঠিক আছে। কেনেকৈ কৰিম প্লাছ মাইনাছ, তো 6x আৰু 11x মিনি কিমান হ'ব 17 হ'ব। 6 আৰু 11 আৰু x ডাঙৰটো আগত প্লাছ আছে তো প্লাছ, তাৰপিছত চোৱা ইয়াত 7y আৰু 2y, তো মাইনাছে মাইনাছে প্লাছ হয়, 7 আৰু 2 মিলি কিমান হয় 9 হয়, তো 9y ডাঙৰটোৰ আগত মাইনাছ আছে তো মাইনাছ, 1 নম্বৰ হৈ গ'ল। এতিয়া আমি বি নম্বৰটো কৰিম। বি নম্বৰটো চোৱা কি দিয়া আছে, মাইনাছ 10p প্লাছ 12q আৰু মাইনাছত 15p প্লাছ 6q। তো কেনেকৈ কৰিম, ব্ৰেকেটটো উঠাই দিম, তো মাইনাছ 10p আছে প্লাছ 12q আছে, মাইনাছে প্লাছে মাইনাছ হ'ব 15p, মাইনাছে প্লাছে মাইনাছ হ'ব 6q, ঠিক আছে। এতিয়া কি কৰিম, প্লাছ মাইনাছ পিবিলাক এটাত আৰু কিউবিলাক, ঠিক আছে। ইয়াত 10p আছে, ইয়াত 15p আছে মাইনাছত, ঠিক আছে। তাৰপিছত আছে প্লাছ 12q, ইয়াত আছে মাইনাছ 6q। এতিয়া কেনেকৈ কৰিম, মাইনাছে মাইনাছে প্লাছ হ'ব, 10 আৰু 15 মিলি কিমান হয় 25, পি বহুৱাই দিম, তো ইয়াত ডাঙৰটোৰ আগত মাইনাছ আছে তো মাইনাছ, ঠিক আছে। তাৰপিছত চোৱা ইয়াত প্লাছে মাইনাছে মাইনাছ হ'ব, 12ৰ পৰা 6 গ'লে কিমান হয় 6 হয়, ডাঙৰটোৰ আগত প্লাছ আছে তো প্লাছ 6q আছে তো q। এইটো হৈ গ'ল বি নম্বৰৰ আনচাৰ, ঠিক আছে। এতিয়া আমি চি নম্বৰটো কৰিম। চি নম্বৰটো কি দিয়া আছে, 25m প্লাছ 8n মাইনাছ 18m মাইনাছ 7m, ঠিক আছে। প্ৰথমে কি কৰিম, ব্ৰেকেটটো উঠাই দিম, 25m প্লাছ 8n, ইয়াত মাইনাছে প্লাছে মাইনাছ হ'ব 18m, ঠিক আছে। আৰু ইয়াত মাইনাছে মাইনাছে প্লাছ হৈ যাব 7n। তেতিয়া কি কৰিম, এমবিলাক এজেগাত আৰু এনবিলাক একেলগে, তো 25m লগত কিমান আছে এম মাইনাছ 18m আছে, আৰু ইয়াত প্লাছ 8n আছে, আৰু এনৰ লগত কি আছে প্লাছ 7n। এতিয়া 25ৰ পৰা 18m গ'লে কিমান থাকিব, 25ৰ পৰা 18 গ'লে 7 থাকে, আৰু ইয়াত m ডাঙৰটোৰ আগত প্লাছ আছে তো প্লাছ, তাৰপিছত চোৱা প্লাছত ইয়াত 8 আৰু 7n আছে, তো প্লাছ কৰিব লাগিব প্লাছে প্লাছে, তো 7 আৰু 8 মিলি কিমান হ'ব 15n, ঠিক আছে। চি নম্বৰটো হৈ গ'ল। এতিয়া আমি কৰিম ডি নম্বৰটো। ডি নম্বৰটো কি আছে 4m মাইনাছ 3n মাইনাছ 5p আৰু মাইনাছত আছে m প্লাছ n প্লাছ p, ঠিক আছে। কেনেকৈ কৰিম, ব্ৰেকেটটো উঠাম, ইয়াত আছে 4m মাইনাছ 3n মাইনাছ 5p, ইয়াত মাইনাছ আছে মাইনাছে প্লাছে মাইনাছ m, মাইনাছে প্লাছে মাইনাছ n, মাইনাছে প্লাছে মাইনাছ p, ঠিক আছে হৈ গ'ল। এতিয়া এমবিলাক একেলগে, এনবিলাক একেলগে, পিবিলাক একেলগে, তো 4m আছে, 4m লগত মাইনাছ m আছে, ঠিক আছে। মাইনাছ 3n আছে, 3n লগত কি আছে মাইনাছ n আছে, আৰু মাইনাছ 5p আছে, ইয়াত থাকে মাইনাছ p আছে, ঠিক আছে। 4m পৰা এটা m গুচি গ'ল, কিমান থাকিব 3টা m থাকিব, ডাঙৰটোৰ আগত প্লাছ আছে। আচ্ছা, ইয়াত মাইনাছে মাইনাছে প্লাছ হৈ যাব, ঠিক আছে। 3n প্লাছ আৰু এটা n কিমান হ'ব 4n হ'ব, ডাঙৰটোৰ আগত মাইনাছ আছে তো মাইনাছ, ইয়াতো মাইনাছে মাইনাছে প্লাছ হ'ব, ঠিক আছে, প্লাছ হৈ যাব। তো প্লাছে কি হ'ব 5p প্লাছ 1p, তো 6p হ'ব, ডাঙৰটোৰ আগত মাইনাছ আছে তো মাইনাছ, এইটো হৈ গ'ল ডি। এতিয়া আমি কৰিম ই নম্বৰটো, আৰু ই নম্বৰত কি দিয়া আছে যে 5x প্লাছ 6y প্লাছ 4z মাইনাছত x প্লাছ y মাইনাছ 2z। এতিয়া কেনেকৈ কৰিম, তো প্ৰথমতে ব্ৰেকেটটো উঠাব লাগিব, ব্ৰেকেট উঠাম, কেনেকৈ উঠাম 5x আছে প্লাছ 6y আছে, ইয়াত প্লাছ 4z আছে, ঠিক আছে। মাইনাছে প্লাছে মাইনাছ হ'ব মাইনাছ x, মাইনাছে প্লাছে মাইনাছ হ'ব মাইনাছ y, মাইনাছে মাইনাছে প্লাছ হ'ব 2z। এতিয়া এক্সবিলাক একেলগে, ৱাইবিলাক একেলগে, জেডবিলাক একেলগে, তো 5xৰ লগত x কিমান আছে মাইনাছ x আছে ইয়াত খালি, তাৰপিছত প্লাছ 6y আছে, y কেতিয়া আছে ইয়াত আছে মাইনাছ y, তাৰপিছত
4z আছে প্লাছত আৰু z ক'ত আছে ইয়াত আছে তো প্লাস 2z এটো কেনেকৈ কৰিম 5টা x ৰ পৰা এটা x গলে কিমান থাকিব 4টা থাকিব x ডাঙৰটো গল প্লাস আছে তাৰপিছত প্লাছত 6টা y পৰা এটা y কিমান থাকিব 5টা y থাকিব ডাঙৰটো গল প্লাস আছে তাৰপিছত ইয়াত চোৱা 4টা z আৰু 2টা z প্লাস হ'ব প্লাসে কিমান হ'ব 2 + 4 6 হয় 6z প্লাস আছে ডাঙৰটো গল এটো গল आंसर नंबर 2 দিয়া আছে 9a - 2b - 4c মাইনাসত আছে 6a - 3b - 8c তো কি কৰিম ব্র্যাকেটটো উঠাম 9a - 2b - 4c আৰু ইয়াত মাইনাসে প্লাসে মাইনাস হ'ব 6a মাইনাসে প্লাস হ'ব 3b আৰু মাইনাসে প্লাস হ'ব 8c এতে কি কৰিম abc একেলগে কৰিম এইবিলাক কত আছে 9a আছে আৰু কিমানে আছে -6a আছে ঠিক আছে তাৰপিছত -2b আছে ইয়াত b কত আছে ইয়াত আছে +3b তাৰপিছত আছে ইয়াত -4c আৰু ইয়াত +8c ইয়াত প্লাস মাইনাস কৰিম ঠিক আছে 9 এর পৰা 6টা গুছি গল কিমানটা থাকিব 3 থাকিব a থাকিব ডাঙৰটো আগত প্লাস আছে ঠিক আছে ইয়াত আছে মাইনাসে প্লাসে মাইনাস হ'ব তো 3টা b এর পৰা 2টা b গুছি গলে কিমানটা থাকিব এটা থাকিব ঠিক আছে ইয়াত প্লাস b 1b লিখিব পাৰা তোমালোকে 1b ঠিক আছে বা b লিখিলেও চলিব ইয়াত আছে -4c + 8c মাইনাসে প্লাসে মাইনাস হ'ব 8টা c এর পৰা 4টা গুছি গলে 4টা থাকিব ডাঙৰটো আগত প্লাস আছে তো কৰিম 3 নম্বৰ বিলাক কি দিয়া আছে তলত বীজগণিতীয় ৰাশিবিলাক সৰল কৰিব লাগিব এইবিলাকৰ ইংৰাজীত কি দিয়া আছে সিম্পলিফাই দা ফলোইং এলজেব্রিক এক্সপ্রেশন ইয়াত সিম্পলিফাই কৰিব লাগিব সৰল কেনেদৰে কৰিম ইয়াত চোৱা এই নম্বৰটো কি দিয়া আছে ইয়াত মোৰ আধা কামটো দিয়েই আছে 8a + 3b - 2a + b ইয়াত আধা কাম কৰি দিয়া আছে আপোনালোকে মাত্ৰ প্লাস মাইনাসটো কৰিব লাগিব কেনেকৈ কৰিম চোৱা 8a আছে ইয়াত 1 কত আছে ইয়াত আছে এইবিলাক এঠাইত লৈ যাও ঠিক আছে ইয়াত -2a আছে তাৰপিছত +3b আছে আৰু ইয়াত +b আছে এইবিলাক লগত b বিলাক একেলগত ঠিক আছে তাৰপিছত কি কৰিব লাগিব প্লাস মাইনাস 8 এর পৰা দুটা গুছি গলে কিমানটা থাকিব 8 এর পৰা 2 গলে 6 আৰু a আছে ডাঙৰটো আগত কি আছে প্লাস তো প্লাস ঠিক আছে তাৰপিছত প্লাস ইয়াত 3b + b প্লাস হ'ব 3টা b আৰু এটা b মিলি 4টা হ'ব b ডাঙৰটো আগত প্লাস তো প্লাস এটা হৈ গল ঠিক আছে ইমান সিম্পল তাৰপিছত b নম্বৰটো দিয়া আছে b নম্বৰটো কি আছে চোৱা 12m - 4n + 3m + 9n ঠিক আছে এটো কেনেকৈ কৰিম তো চোৱা ইয়াত 5m 12m আছে ইয়াত m কত আছে ইয়াত আছে +3m ঠিক আছে m তাৰপিছত -4n আছে আৰু n কত আছে ইয়াত আছে +9n কেনেকৈ কৰিম প্লাস মাইনাস 12m আৰু 3m 12 আৰু 3m 15 হয় আৰু m আছে ডাঙৰটো প্লাস আছে তো প্লাস তাৰপিছত ইয়াত আছে মাইনাসে প্লাসে মাইনাস হ'ব ইয়াত তো 9 এর পৰা 4 গুছি গলে কিমান থাকিব 5 থাকিব ডাঙৰটো প্লাস আছে তো +5n হৈ গল এটা সি নম্বৰটো কৰিম তো সি নম্বৰটো কি দিয়া আছে 15p - 7p + 4q - 2q এনেকৈ দিয়া আছে ঠিক আছে তো p বিলাক এই জায়গাত আনিম আমি তো 15p আছে প্ৰথমত তাৰপিছত -7p তো ইয়াতে আছে তাৰপিছত ইয়াত এটা p আছে তো +3p আছে ঠিক আছে তাৰপিছত +4q আছে আৰু -2q আছে প্লাস মাইনাস কৰিম কেনেকৈ কৰিম ইয়াত চোৱা 15p এর পৰা 7টা p গুছি গলে কিমান থাকিব 15p এর পৰা 7টা p গলে তো ইয়াত চোৱা প্লাসে মাইনাসে মাইনাস হ'ব 15p এর পৰা 7টা গুছি গলে কিমানটা থাকিব 8p থাকিব তাৰপিছত প্লাসে মাইনাসে মাইনাস হ'ব -3p হ'ব ইয়াত তাৰপিছত প্লাসে 4q আছে মাইনাসে 2q আছে ঠিক আছে ইয়াত চোৱা 8টা p এর পৰা 3টা গুছি গলে 5p থাকিব আৰু ইয়াত থাকিব 4q এর পৰা 2টা q গুছি গলে 2টা q থাকিব ঠিক আছে হৈ গল তো ডি নম্বৰটো কি দি আছে চোৱা 4 ব্র্যাকেটত আছে 5q + 2 - 3 + 2q এটো তোমালোকক কঠিন লাগিছে কিন্তু নহয় এটো ইয়াত 4 আছে ইয়াত ব্র্যাকেট আছে তো এটো ইনটু কৰিব লাগিব কেনেকৈ কৰিম চোৱা 4 ইয়াত ব্র্যাকেটত কি আছে 5q 4 * 5 কিমান হয় 4 * 5 হয় 20 ইয়াত 20q ঠিক আছে তাৰপিছত প্লাস আছে প্লাস 4 * 2 কিমান হ'ব 8 হ'ব 8 হ'ব
তাৰপিছত আছে -3 তাৰপিছত +2q আছে ঠিক আছে এতিয়া কৰিম মই প্লাস মাইনাস ইয়াত 20q আছে q বিলাক এ ঠাইত লৈ যোৱা ঠিক আছে 20q +2q তাৰপিছত ইয়াত +8 আছে আৰু -3 আছে ইয়াত 20q আৰু 2q মিলি কিমান হ'ব 22 হ'ব 22q আৰু ইয়াত প্লাসত আছে 8 ৰ পৰা 3 গুচি গলে কিমান থাকিব 5 থাকিব ডাঙৰটো 5 আছে এইটো হৈ গল তোমালোকৰ आंसर এতিয়া আমি ই নাম্বাৰটো কৰিম ই নাম্বাৰটো এনেকৈ দিয়া আছে এটো তোমালোকক কঠিন লাগিছে কিন্তু এনেকুৱা নহয় প্ৰথমত ব্ৰ্যাকেটটো উঠাম x + y - y প্লাস মাইনাসে প্লাসে মাইনাস হ'ব -z ঠিক আছে তাৰপিছত ইয়াত চোৱা মাইনাসে প্লাসে -z আৰু মাইনাসে প্লাসে -x এতিয়া আমি প্লাস মাইনাস কৰিম x কত আছে ইয়াত আছে ঠিক আছে এতিয়া আমি জাস্ট প্লাস মাইনাস কৰিম ইয়াত x আছে ইয়াতো x আছে তো এটো ইয়াত আনিম মানে x বিলাক একেলগে x - x তাৰপিছত আছে +y ঠিক আছে ইয়াতে -y আছে হৈ গল তাৰপিছত প্লাসে মাইনাসে মাইনাসে প্লাস হ'ব তো -z প্লাস ঠিক আছে প্লাস হৈ যাব ঠিক আছে ইয়াত চোৱা কি কেতিয়া x ৰ পৰা x গুচি গলে কিমান হ'ব 0 হ'ব প্লাস y ৰ পৰা y গুচি গলে 0 ঠিক আছে ইয়াত মাইনাসে প্লাসে মাইনাস হ'ব ইয়াতো 0ই থাকিব তো আলটিমেটলি এটো 0 आंसर আহিব এতিয়া আমি কৰিম f নাম্বাৰটো লাস্টটো ঠিক আছে f নাম্বাৰটো কি দিয়া আছে f নাম্বাৰটো কি দিয়া আছে চোৱা 6m প্লাস ব্র্যাকেটত 3m - 2n - 5n - 2m ঠিক আছে তো এটো কি কি কৰিম ব্র্যাকেটটো উঠাম প্ৰথমে 6m আছে প্লাস প্লাসে 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 হ'ব 3m হ'ব প্লাসে মাইনাসে মাইনাস হ'ব 2n ইয়াত চোৱা মাইনাসে প্লাসে মাইনাস হ'ব 5n মাইনাসে মাইনাসে প্লাস হ'ব 2m এতিয়া m বিলাক লগত n বিলাক একেলগত ঠিক আছে ইয়াত 6m আছে প্লাস 3m আছে আৰু m আছে নেকি ইয়াত আছে প্লাস 2m আছে তাৰপিছত -2n আছে -5n এতিয়া প্লাস মাইনাস কৰিম কেনেকৈ কৰিম 6m প্লাস 3m কিমান হ'ব 8m 8m প্লাস 2m 10m 10m হৈ গল তাৰপিছত ইয়া চোৱা মাইনাসে মাইনাসে প্লাস হ'ব ঠিক আছে তো ডাঙৰটো আগত মাইনাস আছে তো মাইনাস বহিব আর 2 আর 5 মিলি 7 আর 7n হৈ যাব তো 7n হৈ গল এতিয়া আমি কৰিম 4 নম্বৰটো ইয়াত কি দিয়া আছে সমান দৈৰ্ঘ্যৰ ৰেখা খণ্ডৰে নিৰ্মিত সংখ্যাৰ তলত আৰোহীবোৰ পৰ্যবেক্ষণ কৰা এটো আমাৰ পৰ্যবেক্ষণ কৰিবলৈ কৈছে ঠিক আছে ইংৰাজীত দিয়া আছে ইয়াত যে অবজার্ভ দ্য ফলোইং প্যাটার্ন ফর্ম বাই দ্য লাইন সেগমেন্টস অফ ইকুয়াল লেন্থ ফার্স্ট পজিশন সেকেন্ড পজিশন থার্ড পজিশন এটো কেনেকৈ কৰিম সো এটো তোমালোকে সিম্পলি মনত ৰাখিবা কেনেদৰে চোৱা ইয়াত প্ৰথম স্থানটোত কি আছে ইয়াত 6 দেখিবলৈ পাইছা তোমালোকে ঠিক আছে তাৰপিছত ইয়াত চোৱা তোমালোকে এটা 8 দেখিবলৈ পাইছা ঠিক আছে 8 এটো আৰু এটো 6 ঠিক আছে এনেকৈ মনত ৰাখিবা তোমালোকে তো 6 to 8 হৈ গল আৰু এটা 6 আহি গল তাৰপিছত কি হৈ গল যে একটা 8 তো আসলে 86 আসলে ইয়াৰ পিছত এটা 8 আহি গল তো দুটা 8 আহি গল আৰু এটা 6 ঠিক আছে ইয়াত চোৱা এটা মাত্ৰ এটা 6 আছে এনেকৈ তাৰপিছত 86 হল তাৰপিছত 886 হল তো ইয়াত কিমানটা থাকিব তো ইয়াত এনেকুৱা থাকিব এটো হল এটা 8 তাৰপিছত এটো হল আরেটা 8 ইয়াত দুটা আছে তো ইয়াত তিনটা হ'ব আৰু এনেকৈ হ'ব তিনটা 8 আৰু 6 তো সেম ভাবে ইয়াত চাৰিটা 8 হ'ব আৰু 6 হ'ব ঠিক আছে ইয়াত কিমানটা বাহু আছে এটো লিখিব লাগিব ইয়াত চোৱা নাম্বাৰটো দিয়া আছে ইয়াত 6টা বাহু আছে 1 2 3 4 5 6 ঠিক আছে ইয়াত 11টা আছে ইয়াত 16টা আছে ইয়াত কিমানটা আছে যে তোমালোকে সব 5 5 কৰি বাঢ়িছে তো ইয়াত 6 + 5 11 + 5 16 ইয়াত +5 হৈ যাব +5 কিমান হ'ব তো 21 হ'ব ঠিক আছে তো সেম ধরে ইয়াতো 4টা 8 হ'ব 1 2 3 তাৰপিছত একটা 6 আকৃতি হ'ব ইয়াত +5 কৰিলে কিমান হ'ব 26টা হৈ যাব মই সব প্ৰশ্ন কেইটাৰ উত্তৰ দিব লাগিব যে চতুৰ্থ স্থানত থকা আৰোহীটোৰ বাবে প্ৰয়োজনীয় হোৱা ৰেখাখণ্ডৰ সংখ্যা কিমান যে চতুৰ্থ বৰ্গৰ কিমানটা ৰেখাখণ্ড হ'ব মই কলো যে +5 কৰিব লাগিব ইয়াত +5 কৰিলো 21 আহিল তো +5 হৈ আছে না 6 + 5 11 + 5 16 + 5 21 + 5 26 হ'ব তো এটোৰ आंसर হ'ব 26 ডাল ৰেখা ঠিক আছে এনেকৈ তোমালোকে লিখিবা
তাৰপিছত চোৱা n সংখ্যক স্থানত থকা আৰ্হিৰ বাবে প্ৰয়োজনীয় হোৱা ৰেখাডালৰ সংখ্যা বীজগণিতীয় ৰাশিৰে প্ৰকাশ কৰা। তো এইটো মই কৰিম এতিয়া। ইয়াত চোৱা nth পজিশ্যনত কেনেকৈ মই এইটো কৰিম। তো চোৱা মই ইয়াত ক'লোঁ যে 5 ডিফাৰেঞ্চ হৈ আছে, মানে 6 + 5 11 আৰু 11 + 5 16 এনেকৈ 5 যোগ হৈ গৈ আছে। মানে মই প্ৰথমটো যদি বাই কৰিব চাওঁ তো 6ৰ লগত 5 যোগ কৰিব লাগিব, ঠিক আছে। 5ৰ ডিফাৰেঞ্চ হৈ আছে। তো 5ৰ ডিফাৰেঞ্চটো কেনেকৈ বাই কৰিম চোৱা। তো 4ৰ 1 নম্বৰ, ঠিক আছে। 5ৰ ডিফাৰেঞ্চ হৈ আছে ন, তো ইয়াত মই 5 লিখিম, ঠিক আছে। আৰু প্ৰথমটো যিটো আছে প্ৰথমটোক মই যদি n ধৰি লওঁ n, তেনেহ'লে এইটো হ'ব 5n, ঠিক আছে। 5n হ'ব। ইয়াত দেখোঁ যদি 5n কৰি তেনেহ'লে কি বাহিৰ হ'ব। ইয়াত ফাৰ্ষ্ট নম্বৰটো আছে, তো nক যদি মই n ধৰোঁ তো 5 × n কিমান হ'ব 5 হ'ব। ইয়াত যদি +1 কৰোঁ তেনেহ'লে 6 হ'ব হা। ইয়াত মোৰ 6 আছে, তেনেকৈ মই যদি 5n + 6 কৰোঁ 5n + 1 কৰোঁ তেনেহ'লে সকলোৰে আনচাৰ পাব। যেনেকৈ মই যদি 2 নম্বৰটোৰ আনচাৰ বাই কৰিব চাওঁ তো তেনেহ'লে 5 × 2 নম্বৰ +1, ঠিক আছে। 5 × 2 কিমান হ'ব 10, 10 + 1 11, ঠিক আছে 11। তাহলে আমার 2 নম্বরটো आंसर হৈ গ'ল। এনেকৈ 3 নম্বৰটোও কৰিব পাৰোঁ নেকি। ইয়াত 5n মান হৈ যাব ইয়াত 3, ঠিক আছে। 3 + 1 5 × 3 কিমান হয় 15 হয়। 15 + 1 16, তো 3 নম্বৰটোৰ आंसर মোৰ 16 হয়। এইটো সঠিক। তো এই ফৰ্মুলাটো আমাৰ সঠিক হয় 5n + 1। ইয়াত মই লিখিম যে এনেকৈ লিখিবা ইয়াত n সংখ্যক স্থানত থকা আৰ্হিৰ বাবে প্ৰয়োজনীয় সংখ্যা বীজগণিত ৰাশি হ'ব 5n + 1। ইংৰাজীত লিখিবা দ্য এলজেব্ৰিক এক্সপ্ৰেছন ফৰ দ্য নাম্বাৰ অফ দ্য লাইন সেগমেন্ট ৰিকুৱাৰ্ড ফৰ দ্য পেটাৰ্ণ অফ দ্য পজিশ্যন ইজ 5n + 1। আমি কৰিম 5 নম্বৰটো। 5 নম্বৰটো কি দিয়া আছে যে তলত দিয়া সেউজীয়া আৰু বগা টাইলছৰ আৰ্হিটো পৰ্যবেক্ষণ কৰি তলত দিয়া প্ৰশ্নবোৰ সমাধান কৰা। তাত প্ৰশ্ন দিয়া আছে আৰু আৰ্হিটো দিয়া আছে। তো চিত্ৰ আনত তোমালোকে চোৱা যে বগা এটা আছে আৰু চাৰিওফালে 4টা আছে। তাৰপিছত এটাকৈ ডবল হয়, মানে ইয়াত 8টা হৈ গ'ল। এটা ইয়াত বাঢ়িল, এটা ইয়াত বাঢ়ে, এটা ইয়াত, এটা ইয়াত, ঠিক আছে। তাৰপিছত এইটো সেমই থাকে, কিন্তু ইয়াত এটা আছে, ইয়াত 2টা হৈ গ'ল, ঠিক আছে। ইয়াত 3টা হৈ গ'ল, ঠিক আছে। এতিয়া প্ৰশ্ন কি কৈছে যে চিত্ৰ 4 আৰু চিত্ৰ 5 আৰ্হিটো অংকন কৰা। তো চিত্ৰ 1ত 4টা আছে, চিত্ৰ 2ত আছে 8টা আৰু ইয়াত 16টা আছে, ঠিক আছে। তো এইটোত কি হ'ব এটাকৈ বাঢ়ি যাব চিত্ৰ 4ত আৰু 5ত আরেটাকৈ বাঢ়ি যাব, ঠিক আছে। এইটো তোমালোকে নিজে পাৰিবা। কিন্তু 2 নম্বৰটো চোৱা কি কৈছে যে n সংখ্যক স্থানত থকা আৰ্হিটো পোৱা সেউজীয়া টাইলছৰ সংখ্যা লগতে মুঠ টাইলছৰ সংখ্যা বীজগণিতিক ৰাশিত প্ৰকাশ কৰা, ঠিক আছে। ইংৰাজীত আছে যে এক্সপ্ৰেছ দ্য এলজেব্ৰিক এক্সপ্ৰেছন ফৰ দ্য নাম্বাৰ অফ দ্য গ্ৰীণ টাইলছ ফৰ দ্য টোটাল নাম্বাৰ অফ দ্য টাইলছ। এতিয়া চোৱা তোমালোকে এটা কথা জানিলোঁ, ইয়াত তোমালোকে দেখিছা যে ইয়াত 4টা আছে, ইয়াত 8টা হৈ গৈছে। তাৰমানে ইয়াত মানে 4+ হৈছে, 4 + 4 8 হয়, ঠিক আছে। ইয়াতো 4+ হৈছে, ঠিক আছে। 8টাৰ পৰা ইয়াত কিমানটা হৈছে 1 2 3 4 5 6 7 8 9 10 11 12, 12টা হৈছে। তো 4ৰ ডিফাৰেঞ্চ আছে, 4 মানে ই হৈ আছে, ঠিক আছে। তো 4 × হৈ আছে, তো কেনেকৈ মই লিখিব পাৰোঁ। তো ইয়াত যদি মই চিত্ৰ নম্বৰটো n ধৰোঁ তো মই 4n লিখিব পাৰোঁ নে লিখিব পাৰোঁ। তো চিত্ৰ নম্বৰ 1 হয়, ঠিক আছে। চিত্ৰ নম্বৰ 1 তাহলে n হৈ যাব 1, n 1 হলে কিমান হ'ব 4 × 1 হৈ যাব। ইয়াত কিমান হ'ব 4 হৈ যাব। তো ইয়াত 4টা আছে, ঠিক আছে। 4 × 1 হৈ গ'ল। তাৰপিছত 2 নম্বৰটোৰ ক্ষেত্ৰত দেখোঁ যে 2 নম্বৰটোৰ ক্ষেত্ৰত n হৈ যাব 2, ঠিক আছে। n 2 হৈ যাব, n 2 হৈ যাব। কিমান হ'ব 4 × 2 কিমান হ'ব 8 হ'ব। ইয়াত কিমানটা আছে 1 2 3 4 5 6 7 8টা আছে, ঠিক আছে। 8টো আছে। তাৰপিছত চোৱা 4n টোক যদি মই চিত্ৰ নম্বৰ 3ক এপ্লাই কৰোঁ, ঠিক আছে। 3ক এপ্লাই কৰোঁতে কি হ'ব 4 × 3 হৈ যাব 12 হৈ যাব। তো 12 আছে নেকি 1 2 3 4 5 6 7 8 9 10 11 12, 12টোৱে আছে, ঠিক আছে। তো এইটো হ'ল মোৰ সেউজীয়াৰ কাৰণে। কিন্তু ইয়াত এটা বগাও আছে না, ইয়াত এটা বগা আছে। তো বগাটোৰ কাৰণে মোৰ 4n - 1 কৰিব লাগিব, এটা বগা, ঠিক আছে। 4n - 1 কৰিলে 4n + 1 সৰি 4n + 1 কৰিব লাগিব বগাটোৰ কাৰণে। তো বগাটোও পাই যাম, ঠিক আছে। তো এইটো মই কেনেকৈ লিখিম 2টোৰ আনচাৰ হ'ব 5ৰ 2 নম্বৰটো যে n সংখ্যক স্থানত থকা আৰ্হিত পোৱা সেউজীয়া টাইলছৰ
সংখ্যাৰ লগতে মুঠ স্লাইচৰ সংখ্যাক বীজগণিত ৰাশিক মই 4n, 4n + 1 হিচাপে প্ৰকাশ কৰিব পাৰোঁ। হ্যাঁ, একে ধৰণে তোমালোকে ইংলিছটো লিখিবা যে ইন দ্য এলজেব্ৰিক এক্সপ্ৰেশ্যন ফৰ দ্য নাম্বাৰ অফ গ্ৰীণ টাইলছ এণ্ড ফৰ দ্য টোটাল নাম্বাৰ অফ টাইলছ পেটাৰ্ণ এনেকুৱা হ'ব। গ্ৰীণ টাইলছৰ ক্ষেত্ৰত তোমালোকে এইটো লিখিবা, ঠিক আছে, আৰু হোৱাইট টাইলছৰ ক্ষেত্ৰত তোমালোকে, ঠিক আছে, এইটো লিখিবা, ঠিক আছে, হৈ গ'ল। এতিয়া মই কৰোঁ 6 নম্বৰটো। 6 নম্বৰটো কি দিয়া আছে চোৱা, অবজাৰ্ভ দ্য পেটাৰ্ণ জিঅ'মেট্ৰিকেল ফিগাৰ ইন দ্য ফিগাৰ বিল'। ইয়াত দিয়া আছে যে 6 নম্বৰ তলত চিত্ৰবোৰ দেখা পৰা জ্যামিতিক আকৃতিবোৰ আৰ্হিটো মন কৰা। ইয়াত কি আছে, এটা ত্ৰিভুজ আছে, বৃত্ত আছে, বৰ্গ আছে, ত্ৰিভুজ বৃত্ত বৰ্গ, ত্ৰিভুজ বৃত্ত বৰ্গ, ত্ৰিভুজ বৃত্ত বৰ্গ, ইয়াতো হ'ব ত্ৰিভুজ বৃত্ত বৰ্গ, আৰু এনেকৈ গৈ থাকে। চোৱা এতিয়া তোমালোকৰ এতিয়া কৈছে জ্যামিতিক প্ৰতিটো আকৃতিৰ বাবে মোৰ জ্যামিতিক বীজগণিত ৰাশিত প্ৰকাশ কৰিব লাগিব। কেনেকৈ কৰিম, এতিয়া চোৱা মই ত্ৰিভুজটো ফাৰ্ষ্টত কৰিম, ঠিক আছে। ত্ৰিভুজত কি আছে, ত্ৰিভুজ ফাৰ্ষ্টত আছে, তাৰপিছত 1 2 3 মানে 1 2 3 তিনৰ ডিফাৰেঞ্চত ত্ৰিভুজ আছে, প্ৰত্যেকটো 3 নম্বৰ পাছত ত্ৰিভুজ আছে, ঠিক আছে। তো মই এইটো 3n লিখোঁ চোৱাৰ ফাৰ্ষ্টত, কিমান নম্বৰ 6 এ। তো এইটো ত্ৰিভুজৰ কাৰণে মই লিখিম 3 পাছত আছে, তো 3n লিখিম। এতিয়া দেখিম যে 3n মিলে নেকি, ঠিক আছে। তো 3n যদি কৰোঁ, যদি মই 3 নম্বৰটো খুজিব যাওঁ, 3 নম্বৰ ত্ৰিভুজটো ক'ত আছে, 3 নম্বৰ ত্ৰিভুজ কৰিবলৈ nটো মোৰ 3 মানিব লাগিব। তো 3 মানি ল'লে 3 × 3 হৈ যাব আমাৰ 9। তো 9ত কি ত্ৰিভুজটো আছে যে 1 2 3 4 5 6 7 7 নম্বৰত আছে, 9ৰ পৰা 2 কম। আচ্ছা, এতিয়া মই 2 নম্বৰটো, এইটোতো নিমিলে, 2 নম্বৰটো বাই কৰিম। তো 2 নম্বৰটো কেনেকৈ বাই কৰিম, 2nক মই nক 2 ল'ব লাগিব, 2 ল'লে কিমান হ'ব 4। 4ত আছে নেকি ত্ৰিভুজটো, 1 2 3 4 4ত আছে, কিন্তু এতিয়া 3ৰ ক্ষেত্ৰত বা 2ৰ বাহিৰত, যেনেকৈ মই যদি 3nক 4 নম্বৰ ত্ৰিভুজটো বাই কৰিবলৈ চাওঁ, তো 4 ধৰিলোঁ nক, তো 3 × 4 কিমান হৈ যাব 12 হৈ যাব। 12ত কি ত্ৰিভুজ আছে, 1 2 3 4 5 6 7 8 9 10 11 12, তো 10ত ত্ৰিভুজ আছে, 12ত নাই। তো 2ৰ ওপৰত গ'লে মোৰ 2 মাৰ্ক কম কৰিবলৈ লাগিব, ঠিক আছে। 2 কম কৰিলে মই পাই যাম। চোৱা ইয়াত 7 নম্বৰত আছে, কিন্তু মই ইয়াত কিমান পাইছোঁ, 9 পাইছোঁ, 9ৰ পৰা 2 মাইনাছ কৰিলে 7 পাম, ঠিক আছে। তো এইটো কি হ'ব যে 3n - 2, এইটো কৰিলে মই পাই যাম। কেনেকৈ পাম চোৱা, তোমালোকে যদি 1 নম্বৰটো বাই কৰিব বিচাৰা, তো 3 × 1 - 2, 3 × 1 কিমান হ'ব 3 হ'ব, 3 - 2 কিমান হ'ব 1 হ'ব। তো প্ৰথমত কি ত্ৰিভুজ আছে, 1 নম্বৰ ত্ৰিভুজটো প্ৰথমতেতো আছে, ঠিক আছে। 2 নম্বৰটো কেনেকৈ বিচাৰিম, চোৱা 3n - 2 কেনেকৈ কৰিম, 3 × 2 - 2, 3 × 2 কিমান হ'ব 6, 6 - 2 কিমান হ'ব 4, 4ত কি ত্ৰিভুজ আছে 1 2 3 4, 4ত ত্ৰিভুজ আছে। তো ত্ৰিভুজৰ ক্ষেত্ৰতো কি হ'ব, ত্ৰিভুজৰ ক্ষেত্রে হ'ব আমাৰ 3n - 2 এনেকৈ বাই কৰিম, ঠিক আছে। আৰু ইয়াত 3টা আছে, তো সকলো 3টা ডিফাৰেঞ্চৰে আছে। এইটো মই জানিব লাগিব, তো 3n তো হ'ব, কিন্তু কিমান ডিফাৰেঞ্চত হ'ব। ইয়াত বৃত্ত আছে, বৃত্ত কিমান পাছত আছে 3n পাছত আছে, তো 3n তো হ'ব, কিন্তু কিমান হ'ব। যদি বৃত্তক মই 3n ভাবি লওঁ, ঠিক আছে, 3n ভাবি লওঁ, তো যদি মই 2 নম্বৰ বৃত্তটো বাই কৰিব বিচাৰোঁ, তো 3 × 2 কিমান হ'ব 6, 6ত কি বৃত্ত আছে 1 2 3 4 5 6 নাই, 1 কম আছে, তো এইটো 1 কম হ'ব, ঠিক আছে। 3n - 1 যদি কৰোঁ, তেতিয়াহ'লে কি মই প্ৰত্যেকটো বৃত্তৰ পজিশ্যনটো পাই যাম। তেনেকৈ 3 নম্বৰ বৃত্তটো যদি মই বিচাৰোঁ, তো 3 × 3 - 1, 3 × 3 কিমান 9, 9 - 1 কিমান 8 নম্বৰত কি বৃত্ত আছে 1 2 3 4 5 6 7 8 আছে। তো বৃত্তৰ ক্ষেত্রে হ'ব, বৃত্তৰ ক্ষেত্রে আমাৰ হৈ যাব 3n - 1, ঠিক আছে। এইটো হ'ব বৃত্তৰ ক্ষেত্ৰত, আৰু 3n - 2 হ'ব ত্ৰিভুজৰ ক্ষেত্ৰত, ঠিক আছে। এতিয়া মই বাই কৰিম বৰ্গৰ ক্ষেত্ৰত। বৰ্গৰ ক্ষেত্ৰত কি হ'ব, বৰ্গও 3ৰ ডিফাৰেঞ্চত আছে, তো কেনেকৈ পাম 3n কৰিলে পাম নেকি। তো মই 3 নম্বৰ বৃত্তটো 3 নম্বৰটো চেক কৰিবা, 3 নম্বৰটো 2 নম্বৰৰ সেমই থাকে, 3n পোৱা যায়, কিন্তু 3 নম্বৰটো চেক কৰিবা। আমি 3 নম্বৰটো চেক কৰোঁ, 3 নম্বৰটো চেক কৰি কি কৰিব লাগিব 3 × 3 হ'ব 9, 9ত কি বৰ্গ আছে 1 2 3 4 5 6 7 8 9, 9ত বৰ্গত আছে,
ঠিক আছে 3 তো মিলিছে 4 টো চেক কৰোঁ 4 নম্বৰত 4 নম্বৰত কেনেকৈ চেক কৰিম 3 × 4 ঠিক আছে 3 × 4 নম্বৰ বৃত্ত 12 হ'ব 12ত কি বৃত্ত আছে 1 2 3 4 5 6 7 8 9 10 11 12 তো 12 তো বৃত্ত আছে তো বর্গ আছে তো বর্গৰ ক্ষেত্ৰত এটো হ'ব মাত্ৰ 3n ঠিক আছে বর্গ 3n ত্রিভুজ 3n - 2 বৃত্ত 3n - 1 এটো হল বীজগণিতিক আৰ্হি বা কি কৈছে হ্যাঁ বীজগণিতিক আৰ্হি বা এলজেব্ৰিক এক্সপ্ৰেশন ঠিক আছে এটো তোমালোকে লিখি লবা তাৰপিছত মই বি নম্বৰত কি কৈছে 60 125 আৰু এই পজিশনখিনি আমাৰ জানিব লাগে যে কি আকাৰ থাকিব মানে এটো 60 নাম্বাৰ পদত কি আকৃতিটো থাকিব বর্গ থাকিব নে ত্রিভুজ থাকিব নে বৃত্ত থাকিব এটো জানিব লাগে 60 পদত ঠিক আছে 60 ত কি থাকিব এটো ইয়াত চোৱা তোমালোকে কিমানটা আকৃতি আছে তিনটা আকৃতি আছে তো যেটো নাম্বার আছে 3 ৰে ভাগ কৰি দিয়া 3 ৰে ভাগ কৰিলে কিমান পাবা 60 3 ৰে ভাগ কৰো কিমান পাম 20 পাম হ্যাঁ 20 পাম আৰু 60 হৈ যাব ইয়াত মোৰ ভাগশেষটো কিমান আহিল ভাগশেষ ইয়াত আমাৰ 0 আহিল এতিয়া তোমালোকে মনত ৰাখিবা 1 2 0 ঠিক আছে 1 2 0 যদি তোমালোকে ভাগশেষটো 0 পোৱা তেনেহলে কি হ'ব বর্গ হ'ব ভাগশেষ 0 পাইছো তেনেহলে কি হ'ব বর্গ হ'ব যদি তুমি ভাগশেষ 2 পোৱা বৃত্ত হ'ব যদি তোমালোকে ভাগশেষ 1 পোৱা তেনেহলে ত্রিভুজ হ'ব তো প্ৰথমটো তো 1 দ্বিতীয়টো 2 এটো 0 ঠিক আছে 3 নামানিবা 0 ইয়াত মই কিমান পাইছো 0 পাইছো ইয়াত মই 0 পাইছো এটো হ'ব বর্গ 60 পজিশনত বর্গ আছে ঠিক আছে তাৰপিছত চা 125 কৈছে এটো কেনেকৈ কৰিম চা 125 তে এটো মই তিনটা আকাৰ আছে তো 3 ৰে ভাগ কৰি দিম কিমান পাম চা তে এটো কৰিম মই 3 4 12 5 আহিব 1 3 হাতত 2 তো ভাগশেষটো মই কি পালো ইয়াত ভাগশেষ ইয়াত মই পালো 2 ঠিক আছে ভাগশেষ 2 পালে মই কি কলো ভাগশেষ 2 পালে বৃত্ত তো এটো আমাৰ হৈ যাব 125 ত বৃত্ত আছে ঠিক আছে বৃত্ত হ'ব ঠিক আছে এতিয়া মই কৰো 278 তো কৰিম তো 278 ত কি আছে 3 ৰে ভাগ কৰিব লাগিব তিনিটা আকাৰ আছে ঠিক আছে 278 27 8 আহিব 6 2 এটো কি রিমাইন্ডার আহিল 2 আহিল তো 2 হলে কি হ'ব বৃত্ত ঠিক আছে বৃত্ত হৈ যাব এটো আৰু 1 যদি আহিল কি মান হ'ব ত্রিভুজ হৈ যাব 1 2 0 এটো মনত ৰাখিবা এতিয়া এটো হৈ গল এতিয়া মই কৰিম 7 নম্বৰটো তলত দিয়া প্ৰশ্নটো দুটা উক্তি দিয়া আছে ইয়াৰ লগতে চাৰিটা বিকল্প আছে মানে এমসিকিউ টাইপ হয় ঠিক আছে ইয়াত দিয়া আছে ইন দা ফলোইং কোশ্চেন টু স্টেটমেন্ট মানে ইয়াত দুটা উক্তি দিয়া আছে আৰু অপচন আমাৰ কৰিব লাগিব ঠিক আছে ইয়াত অপচন দিয়া আছে ABCD দিয়া আছে AB আছে উক্তি 1 আৰু উক্তি 2 দুটাই সত্য মানে এই দুটাই উক্তি সত্য হ'ব বা উক্তি 1 আৰু উক্তি 2 দুটাই অসত্য হ'ব পাৰে উক্তি 1 সত্য হ'ব পাৰে কিন্তু উক্তি 2 অসত্য হ'ব পাৰে আবার উক্তি 1 অসত্য হ'ব পাৰে কিন্তু উক্তি 2 সত্য হ'ব পাৰে এতিয়া উক্তি বিলিক দেখিলো উক্তি 1 কি দিয়া আছে যে প্রতিটা সংখ্যার আরহিরে একটা বীজগণিত প্রকাশ থাকে মানে প্রতিটা সংখ্যা যেটো আরহি থাকে এভরি প্যাটার্ন অফ দ্য নাম্বার হ্যাজ এন এলজেব্রিক এক্সপ্রেশন মানে প্রতিটা নাম্বার যেটা মই ইয়াত কৰিলো ইয়াত এটা আরহিরে মই প্রকাশ কৰিলো ন প্রতিটা নাম্বারক একটা আরহিরে মই প্রকাশ কৰিলো 3n - 1 3n - 2 তো এটো তো সত্য হয় যে প্রতিটা নাম্বারের এটা কই আরহি থাকে এটো সত্য এতে দুই নম্বরটো কি আছে যে উক্তি 3 8 13 18 সংখ্যাটার আরহিটো হল প্রকাশ হব 5n - 2 এটো মোর প্রুফ কৰিব লাগে তো এটো কি 5n - 2 হ'ব এটো প্রুফ কৰো মই যে এটো আছে যদি মোর 4 নম্বৰ পদটো বাইর কৰিব লাগে এটো কৰিলে কি 18 আহিব এটো চেক কৰিব লাগে তো 4 হলে কি হ'ব 5n - 2 কি হ'ব 4 নম্বৰ বাইর কৰিব লাগে 5 * 4 - 2 5 * 4 কি মানে 20 হয় 20 - 2 কি মান হ'ব 18 4 নম্বৰত কি 18 আছে হয় আছে তো এটো সত্য যেটা সত্য তাহলে
অপশ্যন এ উক্তি 1 আৰু উক্তি 2 দুয়োটাই সত্য হয়। তো এইটো মই কৰি দিলোঁ আজি সমাধান, এইটো সমাধান হৈ গ'ল। আৰু কি কি ভিডিঅ' লাগে তোমালোকক কমেণ্টত জনাবা, এইটো সমাধান হৈ গ'ল। লগ পাম আৰু এটা ভিডিঅ' লৈ।